ৰিহাৰ্চল হৈ আছে আৰু আপোনাক দেখুৱাই দিম চাবচোন। আৰু আমাৰ গাঁৱত বাজনা বা নৃত্য কেনেকুৱা হয় পিছত কমেণ্ট কৰিব। 4 নম্বৰ তামোলবাৰী নামঘৰত যেহেতু আমাৰ ইয়াতে কিবা ৰাস হ'ব আৰু প্ৰথমবাৰৰ বাবে আমাৰ এই নামঘৰত ৰাস হ'ব। নামঘৰটো দেখিছে নতুন আৰু এতিয়া শিকাই আছে, প্ৰেক্টিচ চলি আছে। বিভিন্ন বাজনা, এইফালে বাঁহী, কেচিঅ'ৰ আহিছে, খোল বাজি আছে। আজি ৰিহাৰ্চল মানে কি নৱেম্বৰৰ 11 তাৰিখে আৰু অসমীয়া কি আহাৰ মাহৰ নৱেম্বৰ 11 তাৰিখে ৰাস হ'ব আৰু আপোনালোক সকলো আহিব। আৰু বজাম বুলি অহা নাছিলোঁ, ভবা নাছিলোঁ বজাম বুলি, আৰু একচুৱেলি নাজানো, এনে অলপ ট্ৰাই কৰিলোঁ আৰু হাঁহিছেও বা নিজেওতো ভালকৈ পৰা নাই, এনে অকণ বজাওঁ আৰু মাজে মাজে। এতিয়া অসুৰ ওলাব, মানে অসুৰৰ যিটো ৰিহাৰ্চল প্ৰেক্টিচ হ'ব এতিয়া, তাৰে অলপ থুলমূল আপোনালোকক দেখুৱাম আৰু।
আপোনাক থুলমূল মানে কি অকণমান ভিডিঅ' দেখুৱালোঁ ৰাসৰ ৰিহাৰ্চলৰ আৰু ভিডিঅ'টো সামৰিছোঁ, বেছি দীঘল নকৰোঁ আৰু কেনে পালে কমেণ্ট কৰি জনাব আৰু।